হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। কোনোবাই যদি আছাম স্পেচিয়েল টেট বা বেলেগ কিবা কম্পিটিটিভ এক্সামত বহিম বুলি ভাবিছে তেন্তে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এই ভিডিঅ'টোত মেথছৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ, যিকেইটা শ্বৰ্ট ট্ৰিক্সেৰে কেনেকৈ আমি ছল্ভ কৰিব পাৰিম পেপাৰ বা পেন নোহোৱাকৈ সেইটোৰ বিষয়ে আলোচনা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণ চাব। প্ৰথম প্ৰশ্নটো হৈছে ৰীনাৰ বৰ্তমান বয়স ৩৬ বছৰ, মীনাৰ বয়স ১৬ বছৰ। কিমান বছৰৰ পাছত ৰীনাৰ বয়স মীনাৰ বয়সৰ দুগুণ হ'ব? কুৱেশ্যনটো আমি এক্স ৱাই ধৰিও কৰিব পাৰিম, কিন্তু আমি তেনেকৈ নকৰোঁ। আমি অপশ্যনৰ পৰা আনচাৰ উলিয়াম, যাতে আমি পেন আৰু পেপাৰ নোহোৱাকৈ একদম কম সময়ৰ ভিতৰত আনচাৰটো উলিয়াব পাৰোঁ। আহক ট্ৰিকটো আমি চাওঁ। আমাক কুৱেশ্যনটোত ৰীনাৰ বয়স মীনাৰ বয়সৰ দুগুণ বুলি কৈছে। আমি যিহেতু অপশ্যনৰ পৰা আনচাৰকেইটা উলিয়াম, গতিকে আমি প্ৰথমতে অপশ্যন এটো ল'ম। অপশ্যন এত 2 বছৰ আছে। আমি 36 মানে ৰীনাৰ বয়সৰ লগত 2 প্লাছ কৰিম, হ'লে হ'ব 38, আৰু 16ৰ লগত 2 প্লাছ কৰিলে হ'ব 18। আকৌ আমি যদি 18ৰ দুগুণ কৰোঁ হ'বগৈ 36। এইটোৰ যিহেতু এইটোক দুগুণ কৰিলে 38টো নোলায়, গতিকে অপশ্যন এটো নহ'ব। আমি অপশ্যন বিটো ল'ম। বিত আছে 3 বছৰ। 36ৰ লগত 3 প্লাছ কৰিলে হ'ব 39, আৰু 16ৰ লগত 3 প্লাছ কৰিলে হ'ব 19। আকৌ 19ক দুগুণ কৰিলে হ'ব 38। 38টো 39 হোৱা নাই, 39 হ'ব লাগিছিলে, গতিকে বিটোও নহ'ব। আমি অপশ্যন চিটো ল'ম পিছত। চিটোত আছে 4 বছৰ। 36ৰ লগত 4 প্লাছ কৰিলে হ'ব 40, লগত 4 প্লাছ কৰিলে হ'ব 20। 20ক যদি আমি দুগুণ কৰোঁ 40 ওলায়, গতিকে এইটোৰ দুগুণ 40 ওলাইছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। আমাৰ আৰু ডিটো কৰাৰ দৰকাৰ নাই, যিহেতু আমি উত্তৰ পাই গৈছোঁ। আমি এনেকৈ অপশ্যনৰ পৰা কৰিব পাৰিম। আমাৰ ছেকেণ্ড কুৱেশ্যনটো হ'ল চেলিমৰ বৰ্তমান বয়স 10 বছৰ, তাৰ ককা দেউতাকৰ বয়স 62 বছৰ। কিমান বছৰ পিছত ককা দেউতাকৰ বয়স চেলিমৰ বয়সৰ 5 গুণ হ'ব? এই অংকটো আগৰটোৰ নাই, আমি এইটো আগৰটোৰ নিয়মেৰেই কৰিম, অপশ্যনৰ পৰা কৰিম। ইয়াত অপশ্যন এত আছে 6 বছৰ। প্ৰথমতে আমি 60 প্লাছ কৰিম। চেলিমৰ বয়সৰ লগত 10 প্লাছ কৰিলে হ'ব 16, আৰু ককা দেউতাকৰ 62ৰ লগত যদি আমি 6 প্লাছ কৰোঁ তেতিয়া হ'ব 68। আকৌ যদি চেলিমৰ বয়সক 5 গুণ কৰোঁ তেতিয়া হ'ব 80। 80টো ককা দেউতাকৰ বয়সৰ লগত মিলা নাই, গতিকে অপশ্যন এ নহ'ব। অপশ্যন বিত আছে 5 বছৰ। 62ৰ লগত যদি 5 প্লাছ কৰোঁ হ'ব 67, 10ৰ লগত কৰিলে 15। আকৌ 15ক যদি আমি 5 গুণ কৰোঁ তেতিয়া হ'ব 75। এইটোও মিলা নাই ককা দেউতাকৰ বয়সৰ লগত, গতিকে এইটো নহ'ব। আমাৰ অপশ্যন বিটো হ'ব অশুদ্ধ উত্তৰ। অপশ্যন চিত আছে 4 বছৰ। আমি 4 বছৰ দি কৰি চাম এতিয়া। 62ৰ লগত 4 প্লাছ কৰিলে হ'ব 66, 10ৰ লগত 4 প্লাছ কৰিলে 14, 5 গুণ কৰিলে হ'ব 70। এইটো অপশ্যন ককা দেউতাৰ বয়সৰ লগত মিলা নাই, গতিকে এইটো চিটো নহ'ব। এতিয়া আমি অপশ্যন ডি কৰি চাম। অপশ্যন ডিত আছে 3 বছৰ। ককা দেউতাৰ বয়সৰ লগত 3 প্লাছ কৰিলে হ'ব 65, আৰু চেলিমৰ বয়সৰ লগত 3 প্লাছ কৰিলে হ'ব 13। 13ক আকৌ 5 দি 5 গুণ কৰিলে হ'ব 65। এইটো ককা দেউতাকৰ বয়সৰ লগত মিলিছে, গতিকে আমি শুদ্ধ উত্তৰটো পাম অপশ্যন ডি। কুৱেশ্যনটো হ'ল সীতা আৰু গীতাৰ বৰ্তমান বয়সৰ অনুপাত 5:4। 3 বছৰৰ পিছত এই অনুপাত 11:9 হ'লে গীতাৰ বৰ্তমান বয়স কিমান হ'ব? এইটো কুৱেশ্যনৰ আনচাৰো আমি অপশ্যনৰ পৰাই কৰিম। অপশ্যনত আছে, ইয়াত আছে 27, বি 21, চি 35, ডিত আছে ওপৰৰ এটাও নহয়। আমাক ইয়াত উলিয়াব দিছে গীতাৰ বৰ্তমান বয়স। প্ৰথম ৰেচিঅ'টো আছে 5:4, গতিকে আমি গীতাৰ ৰেচিঅ'টো পাম 4, আৰু দিছে 3 বছৰৰ পিছত। যিহেতু ইয়াৰ 3 বছৰৰ পিছত দিছে, আমি কি কৰিম, অপশ্যনৰ লগত 3 প্লাছ কৰি গীতাৰ ৰেচিঅ' মানে 4ৰে
যদি সম্পূৰ্ণকৈ ডিভাইড যায় সেইটো আমি ৰাখিম আৰু যিটো সম্পূৰ্ণৰূপে ডিভাইড নাযায় সেইটো নহ'ব। ইয়াত অপশ্যনত এট আছে 27, 27ৰ লগত 3 প্লাছ কৰিলে হ'ব 30, যিটো 4ৰে সম্পূৰ্ণ ডিভাইড নাযায়। অপশ্যন বিত আছে 21, যিটো 3 প্লাছ কৰিলে হ'ব 24, 24ক 4ৰে সম্পূৰ্ণ ডিভাইড কৰিব পাৰি, গতিকে এইটো উত্তৰ হ'ব পাৰে। আৰু অপশ্যন চি আছে 35, 35ৰ লগত 3 প্লাছ কৰিলে হ'ব 38, যিটো 4ৰে সম্পূৰ্ণ ডিভাইড নহয়। এতিয়া যদি এটাতকৈ বেছি অপশ্যন ওলায়, ইয়াত এটা অপশ্যনে ওলাইছে বিটো সম্পূৰ্ণ ডিভাইড যায়, গতিকে উত্তৰটো হ'ব বি। যদি এটাতকৈ বেছি অপশ্যন ওলায় তেতিয়া আমি ছেকেণ্ড ৰেচিঅ'টো ইউজ কৰিব লাগে। আমি আৰু এটা কুৱেশ্যনত ছেকেণ্ড ৰেচিঅ'টো ইউজ কৰিম। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 21 বছৰ। আপোনালোকে যদি আছাম স্পেচিয়েল টেট বা আছাম টেট বা বেলেগ কোনো এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো টিপি থ'ব মোৰ চেনেলৰ ভিডিঅ'বোৰ পাই থাকিবলৈ। নেক্সট কুৱেশ্যনটো হ'ল 4 নম্বৰ কুৱেশ্যন, ৰাম আৰু ৰহিমৰ বৰ্তমান বয়সৰ অনুপাত 5:6। 7 বছৰ পাছত এই অনুপাত হৈ গৈ 6:7। তেতিয়া ৰামৰ বৰ্তমান বয়স কিমান হ'ব? আমাৰ অপশ্যনত আছে 40 বছৰ, 42 বছৰ, 35 বছৰ আৰু ডিত আছে ওপৰৰ এটাও নহয়। আমি যিহেতু 7 বছৰ পিছত দিছে গতিকে আমি গোটেইকেইটাৰ লগত 7 এড কৰি দিম। 40 লগত 7 এড কৰিলে হয় 47, 47ক আমাৰ ৰামৰ ৰেচিঅ' প্ৰথম ৰেচিঅ'টো হৈছে 5, 5ৰে ডিভাইড কৰিলে নাযায়। বিত আছে 42 ইয়াৰ্ছ, সেইটোত 7 এড কৰিলে হয় 49, যিটো 5ৰে সম্পূৰ্ণ ডিভাইড নাযায়। অপশ্যন চিত আছে 35, 35ক 7 এড কৰিলে হয় 42, সেইটো 5ৰে ডিভাইড নাযায়। ছেকেণ্ড ৰেচিঅ'টোত আমাৰ ৰামৰ ৰেচিঅ'টো হৈছে 6, 6ৰে 47ক ডিভাইড কৰিলে নাযায়, 49কো নাযায়, যায় 42, গতিকে আমাৰ উত্তৰটো হ'ব অপশ্যন চি 35 বছৰ। আজিলৈ ইমানখিনিয়ে আছিলে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব।